ক'ত যাবি? হ্যাঁ নাজিরাত কিহৰ কাৰণে? একদম নমস্কাৰ, জবকাজ ব্লগছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক স্বাগতম। আৰু আজি আমি যাব ওলাইছোঁ নাজিৰা, যি অগ্নিনাভ মন্দিৰ আছে তালৈ। গতিকে বলক একেলগে আমাৰ লগত দেখা দিম। তো আমি অলপ জলদি আহি গ'লোঁ, কাৰণ বাছ নাপাওঁ বুলি কিনে, কালি ঈদটো, গতিকে বাছ কম আছে কাৰণে অলপ জলদি আহি গ'লোঁ। আৰু এতিয়া আমি 9টা বজালৈ ৰখিব লাগিব, 9টা বজাতহে ট্ৰেইন আছে, গতিকে 9টা বজালৈ ৰখি দিওঁ। ক'ত যাই আছোঁ? বৰ্তমান নাজিৰালৈকে যাত্ৰা আৰম্ভ কৰিছোঁ। হেল্ল' তাইতা বুলি ক খোৱা বুলি কৈছোঁ। খং কৰি দিছোঁ, খং কৰি দি দাঙি দি এইখন দাঙি দি তো হাই ফ্ৰেণ্ডছ, এতিয়া ৰাতিপুৱা 7টা বাজিল আৰু আমি এতিয়া পালোঁ আহি মৰিয়নি। আৰু ইয়াৰ পিছত আমি শিমলুগুৰি পাম, আৰু আধা ঘণ্টা 45 মিনিটৰ ভিতৰত আমি শিমলুগুৰি পাম। গতিকে এতিয়া ৰখিছে অলপ ট্ৰেইনখন, আৰু গতিকে অলপ চাহ খাই ল'লোঁ। আৰু ইয়াৰ পিছত আমি পূৰা চিধা ৰুমলৈ যাম। ৰুমত যাই কেনে ৰুমত যাই কেনে পালি নেকি আহি? তো গাইছ, আমি আহি পালোঁ, আৰু এতিয়া মন্দিৰৰ ওচৰতে ৰুম এটাত আমি গা ধুলোঁ, ধুই কেনে এতিয়া ধুনীয়া ড্ৰেছ পিন্ধি ল'লোঁ। আৰু এতিয়া মন্দিৰলৈ যাওঁ, শলাবন্তি জ্বলাওঁ। গতিকে ব'লক একেলগে। একো নাই, 20 টকা মাল নাই আৰু তো আজি সোমবাৰটো, তো সেইকাৰণে পূৰা বহুত মানুহ হৈছে, কমচে কম 7-8 হাজাৰমান মানুহ। আৰু আহি খুবেই ভাল লাগিছে, ধুনীয়া এটা পৰিৱেশ। আহিব আপোনালোকো এবাৰ। ভিতৰত কেমেৰা এলাও নাই, গতিকে ভিডিঅ' কেমেৰা এলাও নাই, গতিকে অলপকৈ ভিডিঅ' বনাই আছোঁ, আপোনালোকক দেখাই আছোঁ বাৰু ইয়াত। তো হাই ফ্ৰেণ্ডছ, আমি জাষ্ট মন্দিৰৰ পৰা ওলাই আহি ড্ৰেছ চেঞ্জ কৰিলোঁ, আৰু এতিয়া কিবা এটা খাই লওঁ। গতিকে সেই 9টা বজাৰ পৰা এতিয়া আজৰি হৈছোঁ, উপায় নাই, বহুত দীঘলীয়া লাইন, মানুহ বহুত আছিল। এতিয়া আজি ৰাতি এতিয়া আমি যাম, আৰু আমাৰ ট্ৰেইন আছে 7টা বজাত। এতিয়া ৱেইট কৰি আছোঁ, আৰু 20 মিনিট আছে, গতিকে ট্ৰেইন আহিলে আমি যাম আৰু ঘৰলৈ। পূৰা ভাগৰ লাগিছে, বহুত ভিৰ, আজি সোমবাৰ আছিল, গতিকে বহুত ভিৰ, পূৰা ভাগৰ লাগিছে। মানে কি ক'ম আৰু, মোৰ ভাষা নাই বুজাবৰ কাৰণে। আহি বহুত ভাল লাগিছে। আপোনালোকে যদি আহিব পাৰে, সেইটো আপোনালোকৰ নিজৰ কথা, কিন্তু মোৰ ভাল লাগিছে, বা মোৰ মনৰ হেৰিটো আহি যেনেকুৱা ফিলিংছ, মানে যেনেকুৱা এটা অনুভৱ হয়, সেই বস্তুটো মোৰ বিৰাট ভাল লাগিছে। আপোনালোকে আহক, অতি সোনকালে, যোনে যেনেকৈ পাৰে আহক। 100 টকা 200 টকা যেনেকৈ লাগে সেনেকৈ আহক। মোৰ ভাল লাগিল বাৰু, আৰু পিছলৈ কি হয় নাজানো, ভগৱান আনে যদি আকৌ আহিম মানে। এই কিবা ললা? ভালে লাগিলে আহি। তোৰ কি লাগছে? কিবা কয়? বঢ়িয়া, ধুনীয়া, বঢ়িয়া লাগে। বঢ়িয়া। গতিকে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ, অন্য এটা ভিডিঅ'ত লগ পাম, বাই বাই।